নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ আপোনালোক ভালে আছে। বন্ধু বান্ধৱীসকল, ষ্টাডিকে ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোত আপোনালোকক মই প্ৰায় 15টামান প্ৰশ্ন দিম, যিকেইটা বহুত ইণ্টাৰেষ্টিং হয় আৰু বহুত নলেজেবল প্ৰশ্ন হয়। গতিকে আপুনি আমাৰ লগত এই ভিডিঅ'টো শেষলৈ চাই থাকক। তো বলক আপোনাৰ লগত বেছি কথা নাপাতি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে, জৈৱ গেছ আৰু প্ৰাকৃতিক গেছৰ মুখ্য উপাদান কি? ইয়াৰ অপশ্যন এ ইথেন, অপশ্যন বি মিথেন, অপশ্যন চি প্ৰপেন আৰু অপশ্যন ডি বুটেন। এই প্ৰশ্নটোৰ কাৰেক্ট আনচাৰটো আমি অহা ভিডিঅ'টোত আপোনালোকক দিম। এই ভিডিঅ'টোত আমি এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো নিদিওঁ। অহা ভিডিঅ'টোত আপোনাক আমি এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো দিম। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো আমাক কমেণ্টত জনাওক, যাতে আমি গম পাম যে হয় আপুনি এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো জানে। চ' এতিয়াই আপুনি এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো যদি জানে তেনেহ'লে কমেণ্টত জনাওক, যদি নাজানে তেনেহ'লে ট্ৰাই কৰক, হ'ব পাৰে আপোনাৰটো শুদ্ধ হৈ যাব পাৰে। নেক্সট কুৱেশ্যন নম্বৰ 2, ইংলেণ্ডৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল? ইয়াৰ অপশ্যন এ বেঞ্জামিন ডিজৰেলি, অপশ্যন বি অলিভাৰ ক্ৰেমৱেল, অপশ্যন চি গ্লেডষ্টোন আৰু অপশ্যন ডি ৰবাৰ্ট ৱালপল। বন্ধু বান্ধৱীসকল, এই প্ৰশ্নটোৰ কাৰেক্ট আনচাৰটো হৈছে অপশ্যন চি গ্লেডষ্টোন। গ্লেডষ্টোন হৈছে ইংলেণ্ডৰ প্ৰথম প্ৰধানমন্ত্ৰী। নেক্সট কুৱেশ্যন নম্বৰ 3, নিম্নলিখিত কোন এখন ৰাজ্যৰ প্ৰথম মহিলা মন্ত্ৰী আছিল? অৰ্থাৎ তলত দিয়া নামসমূহৰ কোনজন এখন ৰাজ্যৰ প্ৰথম মহিলা মন্ত্ৰী আছিল? ইয়াৰ কাৰেক্ট আনচাৰটো হৈছে অপশ্যন চি ৰাজকুমাৰী অমৃত কৌৰ। ৰাজকুমাৰী অমৃত কৌৰ আছিল কোনো এখন ৰাজ্যৰ প্ৰথম মহিলা মন্ত্ৰী। নেক্সট কুৱেশ্যন নম্বৰ 4, দিল্লীৰ কেন্দ্ৰীয় সচিবালয়ৰ উত্তৰ আৰু দক্ষিণ খণ্ডৰ স্থপতি কোন আছিল? ইয়াৰ অপশ্যন এ হাৰ্বাৰ্ট বেকাৰ্ছ, অপশ্যন বি ছাৰ এডৱাৰ্ড লুটিয়েন্স, অপশ্যন চি ৰুপাৰ্ট টি ৰাছেল আৰু অপশ্যন ডি এণ্টনিন ৰেমণ্ড। এই প্ৰশ্নটোৰ কাৰেক্ট আনচাৰটো হৈছে অপশ্যন বি ছাৰ এডৱাৰ্ড লুটিয়েন্স। নেক্সট কুৱেশ্যন নম্বৰ 5, পৃথিৱীৰ সৰ্বোচ্চ জলপ্ৰপাত হৈছে, অৰ্থাৎ পৃথিৱীৰ সৰ্বোচ্চ জলপ্ৰপাত কোনটো? ইয়াৰ অপশ্যন এ জগ জলপ্ৰপাত, অপশ্যন বি ৰিবন, অপশ্যন চি এঞ্জেল আৰু অপশ্যন ডি গাভাৰিন। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি এঞ্জেল। এঞ্জেল হৈছে পৃথিৱীৰ সৰ্বোচ্চ জলপ্ৰপাতৰ নাম। নেক্সট কুৱেশ্যন নম্বৰ 6, পৃথিৱীৰ আটাইতকৈ গভীৰ হ্ৰদ কোনটো? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি বৈকাল হ্ৰদ। বৈকাল হ্ৰদ হৈছে পৃথিৱীৰ আটাইতকৈ গভীৰ হ্ৰদ। নেক্সট কুৱেশ্যন নম্বৰ 7, ভাৰতৰ হীৰাৰ খনি ক'ত পোৱা যায়? ভাৰতত হীৰাৰ খনি ক'ত পোৱা যায়? ইয়াৰ কাৰেক্ট আনচাৰটো হৈছে অপশ্যন চি মধ্যপ্ৰদেশত। ভাৰতত হীৰাৰ খনি মধ্যপ্ৰদেশত পোৱা যায়। নেক্সট কুৱেশ্যন নম্বৰ 8, নিম্নলিখিত কোনখন ৰাজ্য স্থলবেষ্টিত? ইয়াৰ অপশ্যন এ অসম, অপশ্যন বি উৰিষ্যা, অপশ্যন চি অন্ধ্ৰপ্ৰদেশ, অপশ্যন ডি কেৰালা। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অসম। অসম হৈছে স্থলবেষ্টিত এখন ৰাজ্য। নেক্সট কুৱেশ্যন নম্বৰ 9, কলিকতা কোন নদীৰ পাৰত অৱস্থিত? ইয়াৰ অপশ্যন এ গংগা নদী, অপশ্যন বি কৃষ্ণা নদী, অপশ্যন চি হুগলী আৰু অপশ্যন ডি ব্ৰহ্মপুত্ৰ। এই প্ৰশ্নটোৰ কাৰেক্ট আনচাৰটো হৈছে অপশ্যন চি হুগলী নদী। কলকাতা হুগলী নদীৰ পাৰত অৱস্থিত। নেক্সট কুৱেশ্যন নম্বৰ 10, লেটাৰ্ছ ফ্ৰম এ ব্ৰাদাৰ টু ডটাৰ নামৰ কিতাপখন কোনে লিখিছিল? কিতাপখনৰ নাম হৈছে লেটাৰ্ছ ফ্ৰম এ ব্ৰাদাৰ টু ডটাৰ। এই প্ৰশ্নটোৰ কাৰেক্ট আনচাৰটো হৈছে অপশ্যন চি জৱাহৰলাল নেহেৰু। লেটাৰ্ছ ফ্ৰম এ ব্ৰাদাৰ টু ডটাৰ এই কিতাপখন জৱাহৰলাল নেহেৰুৱে লিখিছিল। নেক্সট কুৱেশ্যন নম্বৰ 11, ডব্লিউ হাৰ্ভে কি আৱিষ্কাৰ কৰিছিল? এই প্ৰশ্নটোৰ কাৰেক্ট আনচাৰটো হৈছে অপশ্যন চি তেজৰ সঞ্চালন। নেক্সট কুৱেশ্যন নম্বৰ 12, বিশ্বৰ প্ৰথম মহিলা মহাকাশচাৰী কোন আছিল? ইয়াৰ অপশ্যন এ জুনকো টাবেই, অপশ্যন বি ভেলেণ্টিনা তেৰেস্কোভা, অপশ্যন চি ভাৰ্জিনিয়া ৱেড আৰু অপশ্যন ডি আৰতি গুপ্তা। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ভেলেণ্টিনা তেৰেস্কোভা।
তেওঁ আছিল বিশ্বৰ প্ৰথম মহিলা মহাকাশচাৰী নেক্সট কুৱেশ্যন নম্বৰ 13 সূৰ্যৰ নিকটতম গ্ৰহটো কি ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন ডি বুধ গ্ৰহ হৈছে সূৰ্যৰ আটাইতকৈ নিকটতম গ্ৰহ বা ওচৰৰ গ্ৰহ নেক্সট কুৱেশ্যন নম্বৰ 14 চন্দ্ৰপৃষ্ঠত এজন মানুহৰ ওজন কেনে হয় ইয়াৰ অপশ্যন এ একেই থাকে অৰ্থাৎ পৃথিৱীত যেনেকুৱা চন্দ্ৰপৃষ্ঠটো একেই থাকে অপশ্যন বি বৃদ্ধি হয় ওজন বৃদ্ধি হয় অপশ্যন সি হ্ৰাস পায় আৰু অপশ্যন ডি হ্ৰাস বা বৃদ্ধি দুইটাই হ'ব পাৰে ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন সি হ্ৰাস পায় চন্দ্ৰপৃষ্ঠত মানুহৰ ওজন হ্ৰাস পায় নেক্সট কুৱেশ্যন নম্বৰ 15 বয়েজ স্কাউট আৰু চিভিল গাইডৰ প্ৰতিষ্ঠাতা আছিল অৰ্থাৎ ইয়াৰ প্ৰতিষ্ঠাতা কোন আছিল ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন ডি বেডেল পাৱেল অৰ্থাৎ বেডেল পাৱেলে বয়েজ স্কাউট আৰু চিভিল গাইডৰ প্ৰতিষ্ঠা কৰিছিল বন্ধু বান্ধৱীসকল আজিৰ এই ভিডিঅ'টো ইমানখিনিলেই যদি এই ভিডিঅ'টোত দিয়া প্ৰশ্নসমূহৰ উত্তৰ আপুনি প্ৰথমৰ পৰাই জানে তেনেহ'লে আমাক কমেণ্টত জনাব আপুনি কিমান প্ৰশ্নৰ উত্তৰ জানে সেয়াও আমাক কমেণ্টত জনাব এই ভিডিঅ'টো যদি ভাল পাইছে এটা লাইক কৰিব কাৰণ আপোনাৰ এটা লাইকে আমাক বহুত বেছি উৎসাহ যোগায় আপোনালোকৰ কাৰণে ভাল আৰু মোষ্ট ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ বনোৱাৰ কাৰণে সো আজিৰ এই ভিডিঅ'টো ইমানখিনিলৈ আপুনি আমাৰ লগত জড়িত হৈ থাকক চেনেলটো ছাবস্ক্ৰাইব কৰক যদি নতুন আৰু যদি পুৰণা হয় তেনেহ'লে আমাৰ লগত জড়িত হৈ থাকক নেক্সট ভিডিঅ'ত আপোনাৰ লগত লগ পাম